নমস্কাৰ আপোনালোকক পুনৰবাৰ মই এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো বন্ধুসকল আপোনালোকৰ কাৰণে মুকলি হৈছে পাঁচটা খবৰ আৰু আজিৰ দিনটোৰ পাঁচটা খবৰ আপোনালোকক জনাবলৈ বিচাৰিছো আজি হৈছে 23 ফেব্ৰুৱাৰী আৰু আজিৰ দিনটোত মুকলি হৈছে এই পাঁচটা খবৰ তো লগতে আপোনালোকৰ এই পাঁচটা খবৰনো কি বা আপোনালোকৰ এই পাঁচটা খবৰৰ ভিতৰত এটা নহয় এটা খবৰ আপোনালোকৰ কাৰণে অতি জৰুৰী হ'ব পাৰে তো বন্ধুসকল সকলোখিনি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক আপোনালোকক সকলোখিনি বুজাবলৈ চেষ্টা কৰিম তেন্তে আহক আমি আৰম্ভ কৰো আজিৰ ভিডিঅ' তো বন্ধুসকল প্ৰথম খবৰটোৱে মুকলি হৈছে PM কিষান ফালৰ পৰা তো বন্ধুসকল আপোনালোকে যদি আগতে PM কিষানৰ ফালৰ পৰা পইচা পাইছিলে 8 নম্বৰ কিস্তি পোৱাৰ পিছত যদি ৰখি গৈছিলে তেতিয়াহলে আপোনালোকৰ কাৰণে আহিছে এটা ভাল খবৰ আপোনালোকে এতিয়াৰে পৰা আপোনালোকৰ সকলোখিনি ডকুমেন্ট লৈ গৈ এগ্ৰিকালচাৰ অফিচত জমা দি আপোনালোকে কৰিব লাগিব KYC কৰি দিয়াৰ পিছতে আপোনালোকে যোনটো আহিব লগা যোনটো 13 নম্বৰ কিস্তিটো সেই কিস্তিটো আপোনালোকে পাব এতিয়া কৈছো আপোনালোকে 13 নম্বৰ কিস্তিটো কোন তাৰিখে পাব চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে আপোনালোকে 13 নম্বৰ কিস্তিটো 22 মাৰ্চৰ ভিতৰত আপোনালোকে পাব মানে 2023 চনৰ 22 মাৰ্চৰ ভিতৰতে কিন্তু আপোনালোকে 13 নম্বৰ কিস্তিটো পাবলৈ সক্ষম হ'ব আৰু লগতে কোন সকল মানুহে নাপাব যোন সকল মানুহে KYC টো এতিয়ালৈকে কৰা নাই যদি আপোনালোকে KYC টো কৰা নাই আপোনালোকে চেক কৰি চাওক যদি কৰিলে তেতিয়াহলে আপোনালোকে আহিবলগীয়া কিস্তিটো পাব যদি আপোনালোকে এতিয়ালৈকে চেক কৰোতে যদি একো ডিটেইলছ ওলোৱা নাই বা আপোনালোকে যদি KYC কৰা নাছিলে তেতিয়াহলে কিন্তু আপোনালোকে 13 নম্বৰ কিস্তিটো নাপাব তাৰ কাৰণে আপোনালোকে হেইটো কাম সোনকালে কৰি লওক 2 নম্বৰ খবৰটো মুকলি হৈছে আপোনালোকৰ কাৰণে মুকলি হৈছে 40000টা পোষ্ট মে মাহৰ পৰা আৰম্ভ হ'ব 40000 পোষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই জনাইছে যে 40000টা পোষ্ট মুকলি হ'ব মে মাহৰ পিছৰ পৰা তো বন্ধুসকল এটো এটা আপোনালোকৰ কাৰণে ভাল খবৰ লগতে 3 নম্বৰতে মুকলি হৈছে অৰুণোদয় আঁচনিৰ কাৰণে তো বন্ধুসকল আপোনালোকে যদি অৰুণোদয় আঁচনিত আগতে পইচা পাইছিলে তেতিয়াহলে আপোনালোকৰ কাৰণে হৈছে এটা ভাল খবৰ লগতে যোন সকল মানুহে অৰুণোদয় আঁচনিত এতিয়ালৈকে এপ্লাই কৰা নাই সেইখিনি মানুহে এতিয়া কিন্তু এপ্লাই কৰিব লাগিব সকলোখিনি ডকুমেন্ট জমা দিব লাগিব আপোনালোকৰ যোনটো মেম্বাৰৰ হাতত ৱাৰ্ড মেম্বাৰৰ হাতত জমা দিব লাগিব সকলোখিনি ডকুমেন্ট আৰু আগৰ ভিডিঅ'ত কৈছে যদি চোৱা নাই চাই লব কোনখন ফৰ্ম কেনেকৈ ফিলআপ কৰিব লাগিব আগৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিয়া আছে 4 নম্বৰ খবৰটো আহিছে আপোনালোকৰ DME ৰিক্ৰুটমেন্ট মানে অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা যোনগিটা পোষ্ট মুকলি হৈছিলে 2008টা পোষ্ট মুকলি হৈছিলে হেইটোৰ লাষ্ট ডেট আছে কালিলৈ অৰ্থাৎ 24 ফেব্ৰুৱাৰীত আছে লাষ্ট ডেট কাৰণ 22 ফেব্ৰুৱাৰীত এক্সটেন্ড কৰি দিছিলে দুদিনৰ কাৰণে বঢ়াই দিছিলে লাষ্ট ডেট কিন্তু এতিয়া বৰ্তমান আপোনালোকে 24 ফেব্ৰুৱাৰী অৰ্থাৎ কালিলৈকে এপ্লাই কৰিব পাৰিব তো আপোনালোকে এপ্লাই কেনেকৈ কৰিব লাগিব DME তো লিংক আছে ডেসক্ৰিপচনত হেইটো ভিডিঅ আছে আপোনালোকে সোনকালে এপ্লাই কৰি লওক DME ৰিক্ৰুটমেন্টৰ কাৰণে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে 5 নম্বৰতে মুকলি হৈছে আপোনালোকৰ মিছন বসুন্ধৰা 2.0 যদি আপোনালোকে এতিয়ালৈকে মাটিৰ কামবিলাক কৰা নাই মিছন বসুন্ধৰা 2.0 ৰ সহায়ত আপোনালোকে কৰা নাই নিজৰ মোবাইলতে কৰিব পাৰিব বা আপোনালোকৰ লেপটপতে কৰিব পাৰিব তো এতিয়ালৈকে যদি কৰা নাই তেতিয়াহলে আপোনালোকে 31 মাৰ্চৰ লৈকে কৰিব পাৰিব আৰু আপোনালোকৰ 31 মাৰ্চত আছে লাষ্ট ডেট আপোনালোকে সোনকালে কৰি লওক মাটিৰ কামবিলাক তো বন্ধুসকল আপোনালোকক এটা কম সময়ৰ ভিতৰত বুজাই দিলো যে আপোনালোকৰ এই পাঁচটা কামনো কি বা আপোনালোকে এই পাঁচটা কাম কেনেকৈ কৰিব তো বন্ধুসকল যদি এই ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব যদি চেনেলত নতুন তেতিয়ালে কৰিব সাবস্ক্ৰাইব কাম মই আপোনালোকৰ কাৰণে এনেকুৱা ইন্টাৰেষ্টিং আৰু নলেজেবল ভিডিঅ' লৈ আহো তো আপোনালোকক লগ পাম আকৌ পুনৰ এটা নতুন ভিডিঅ'তে আজিলৈ জয় হিন্দ জয় ভাৰত